জীবজ্যোতি জনার্দন দীপজ্যোতি হরেৎ পাপং প্রাতঃ দীপং নমস্তুতে শুভং করোতি কল্যাণং আরোগ্যং ধনসম্পদঃ শত্রুবুদ্ধি বিনাশায় দীপজ্যোতি নমস্তুতে। এক আশা জীৱনৰ পৰা, এক প্ৰত্যাখ্যা, এক হেঁপাহ, কত যে উজাগৰি নিশা পাৰ কৰিছোঁ। মই জানো তাই আহিব, তাই আহিব পুনৰ মোৰ জীৱনলৈ ঘূৰি। কাৰণ তাই যে মোৰ একমাত্ৰ জীৱন লগৰী, তাই মোৰ মানিকী, মোৰ মানিকী। সকলোৰে দৰে আমাৰো আছিল এখন সুখৰ ঘৰ, এখন সুখৰ সংসাৰ। মোৰ 3 মহীয়া গৰ্ভৱতী পত্নী মানিকী আৰু মই। নিতৌ পুৱা চাহ দেৰি হোৱাৰ পৰা আদি কৰি সন্ধিয়া বজাৰৰ পৰা ঘূৰি আহি সময়মতে ভাত নোপোৱালৈকে এনেবোৰ খং অভিমানবোৰৰ মাজেদি আমিও দেখিছিলোঁ বাট এক নতুন দিগন্তৰ। মানিকী, চাহ একাপ দিয়াহে। হেৰি, চাহ একাপ দিয়াহে, সোনকালে কৰা। চাহ হ'লনে? ইমান সময় লাগে নেকি চাহকাপ বনাওঁতে? ইফালে আকৌ বজাৰ সামৰিবলৈ হ'ল চাগে। বুধবৰীয়া বজাৰ বুলি মাছ দুটামান বেছি যদি 2 পইচা নঘটো, পাছলৈ আকৌ তোমাৰে বৰ কথা শুনিবলৈ লাগিব। নাখাওঁ আৰু চাহ ঠাহ। কিহৰনো ঘৈণী হ'ল? সামান্য চাহ একাপ বনাই দিবলৈ নোৱাৰে? মহাজন দেউতাৰ আধি খোৱা পুখুৰীটোৰ পৰা মাছ দুটামান বেচি যি 2 পইচা উপাৰ্জন হয়, তাৰে ঘৰখনৰ বাবে প্ৰয়োজনীয় 2 এপদ সামগ্ৰী
দোকানৰ পৰা কিনি আনো। এনে কষ্ট পৰিশ্ৰমবোৰৰ মাজেদিয়ে মই তিল তিলকৈ মোৰ সপোনৰ ঘৰখন গঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। মদন কাই, খবৰ ভাল? অঁ ভালেই। এই বস্তু দুটামান লাগিছিল। কি লাগিছিল? মিঠাতেল লাগিছিল, আধা লিটাৰ মিঠাতেল দে আৰু দালি দে। দে যাওঁ, অফিচে বেয়া চেয়া নাপাবি আৰু। অঁ হ'ব দে হ'ব দে। অঁ যা, হুৰ হুৰ হয়। বহুত সপোন ৰচিছিলোঁ, মোৰো হ'ব এখন সপোনৰ ঘৰ। জোনাক ৰাতিত তৰাৰ লগত মোৰ সন্তানে উমলি জামলি খেলিব। আমি তিনিওজনে সুখ স্বাচ্ছন্দ্যবোৰৰ মাজত হেৰাই যাম। মই নিবিচাৰোঁ মোৰ সন্তান যাতে মোৰ দৰে দুৰ্ভগীয়া হওক। মই তাক পঢ়াম, শুনাম আৰু ডাঙৰ মানুহ বনাম। মোৰ মালিকীৰ হ'বলগীয়া সন্তানটিৰ বাবে মোৰ যে কিমান ফূৰ্তি লাগিছিল। আমাৰ মৰমৰ প্ৰথমটি চিন। মই যে একেবাৰে আনন্দত আত্মহাৰা হৈ গৈছিলোঁ। ভাবিছিলোঁ ভগৱানে চাগে আমালৈ চকু মেলি চালে আমাৰ দুখৰ দিনবোৰ লাহে লাহে সুখলৈ ৰূপান্তৰ কৰিবলৈ ধৰিলে। আনদিনাখনৰ দৰে সেইদিনাখনো নতুন সুৰুজৰ আগমন ঘটিছিল। সেইদিনাখনো ৰৈ আছিল নিত্য নৈমিক কামৰ অন্তৰালত একাপ চাহৰ বাবে সৰু সুৰা এখন খণ্ডযুদ্ধ। কিন্তু আজি চাগে নহ'ব, কাৰণ মোৰ মৰমৰ পত্নী যোৱা ৰাতিৰ পৰা তীব্ৰ নৰিয়াৰ অধিকাৰিণী। মোৰ মনত পৰিছিল তাইক ঔষধ কিনি দিয়াৰ কথা। মোৰ মনত পৰিছিল তাইৰ ওপৰত কৰা খং অভিমানবোৰৰ কথা। মোৰ নিজৰ ওপৰতে ধিক্কাৰ জাগিছিল, খং উঠিছিল। কাৰণ জীৱনৰ সকলোখিনি দুখ কষ্টৰ সময়তে তাই মোৰ ওচৰত কণাৰ লাখতি হৈ থিয় হৈ আছিল। মোক কেতিয়াও তাই ভাগি পৰিব দিয়া নাছিল। কিন্তু এতিয়া যেন
এতিয়া যেন আমাৰ সুখৰ দিনবোৰত কাৰোবাৰ নজৰহে লাগিছে। সকলো ফালৰ পৰা যেন কলা ডাৱৰে আমাক লাহে লাহে আগুচিব ধৰিছিল। কিন্তু সেইদিনাখনৰ দিনটো আন দিনাখনৰ দৰে নাছিল। সূৰ্যৰ তপত ৰশ্মিত জাগি উঠিছিল এক অপৰিকল্পিত হুমুনিয়া। খন্তেকতে অহা এজাক কাল ধুমুহাত মোৰ সপোনৰ ঘৰখন ভাঙি চুৰমাৰ কৰিছিল। সেইকেইদিন মোৰ বেপাৰ বাণিজ্য খুব ভাল নাছিল। দিনে নিশাই অশেষ কষ্ট কৰিও সিমানখিনি ধন গোটাব পৰা নাছিলোঁ, যিখিনি মহাজন দেউতাই বিচাৰিছিল। মই কি কৰোঁ কি নকৰোঁ ভাবিয়ে পোৱা নাছিলোঁ, যাৰ বাবে মই তেওঁৰ পৰা সহ্য কৰিবলগীয়া হৈছিল এক তীব্ৰ আতংক। মই দূৰৰ পৰা তীব্ৰ বেগেৰে আহি থকা সেই প্ৰবল ধুমুহাজাকৰ উমান পোৱা নাছিলোঁ। ফেনে ফুটুকাৰে বাঢ়ি অহা বাঢ়নি পানীৰ দৰে তাৰ প্ৰবাল সোঁতে মোৰ সংসাৰৰ সুখবোৰ উটুৱাই নিয়াৰ উপক্ৰম হৈছিল। আপুনি আহিছে নেকি? আহক, আৰে কোন তহঁত? কেলে সোমাইছ ভিতৰলৈ? আৰে কি কৰিবলৈ সোমাইছ? যা তহঁত ওলাই যা ইয়াৰ পৰা। কিয় আহিছ? কেলে আহিছ কচোন? ওলাই যা, ওলাই যা, ওলাই যা মই জনা নাছিলোঁ মই মোৰ ঋণ পৰিশোধ কৰিব লাগিব এনেদৰে মোৰ মৰমৰ পত্নী মানিকীৰ কোমল মঙহেৰে। সেই মানুহৰূপী পিশাচ কেইটাৰ যে হাতত লিখা আছিল মোৰ জীৱনৰ কাল সন্ধ্যা, সেইটো মই কাহানি অনুতপ্ত কৰিব পৰা নাছিলোঁ। তেওঁলোকে মোৰ পত্নী মানিকীক ছিঙি চিৰাচিৰ কৰি দিলে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, কুশলে থাকক মোৰ মানিকী, আমাৰ সংসাৰখন সুখময় হওক, আমাৰ হ'বলগীয়া সন্তানটো কুশলে থাকক, যত যি দুখ দুৰ্দশা আছে সকলোখিনি নাইকিয়া হওক।
কিমতে ভকতি কৰিবু তোমাত হৰিয়ে মই মোৰ সমতি নাজানো তাৰয়ো পাই ৰাম ৰাম মহাবলৱন্ত দুৰ্বাস নাঘূৰ হৰিয়ে আমাৰ মনক তেজিয়া দূৰনা যাই ৰাম 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 আমাৰ মনক তেজিয়া দূৰনা যাই ৰাম 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 আমাৰ মনক তেজিয়া দূৰনা যাই ৰাম ৰাম মানিকী কিয় মোক এৰি থৈ গলা মানিকী কিয় মোক এৰি থৈ গলা কিয় মোক এৰি থৈ গলা মানিকী মই কাৰ লগত থাকিম মানিকী কিয় মোক এনেকৈ এৰি থৈ গলা মানিকী মানিকী ঘূৰি আহা মানিকী ঘূৰি আহা কিয় মোক এৰি থৈ গলা মানিকী মই কেনেকৈ থাকিম কেনেকৈ জীয়াই থাকিম মানিকী মানিকী ঘূৰি আহা ঘূৰি আহা মানিকী মোৰ মনত আছে মানিকী আমি যে হোমৰ গুৰিত হাতে হাত ধৰি শপত খাইছিলোঁ আমি জনমে জনমে এক হৈ ৰম বুলি তুমি যে শপত খাইছিলা মানিকী মোক কেতিয়াও এৰি নোযোৱা বুলি মই জানো মানিকী তুমি আকৌ ঘূৰি আহিবা তুমি আকৌ ঘূৰি আহিবা আমাৰ আধৰুৱা হৈ থকা ঘৰখন সম্পূৰ্ণ কৰিবলৈ তুমি নিশ্চয় আহিবা মানিকী নিশ্চয় আহিবা মই জানো তুমি আহিবা মানিকী তুমি আহিবা এটা আছে নহয় চিৰচিত্ৰ ন এনেকৈ দিম এত স্পিডও না আস্তে আস্তে মিলে নাই মিডিলে হয় নাই ৰ মই চাইহে আছোঁ বাহ ৰেডি হেই দেখ হেই দেখ হেই মানুহজন থিয় আছে যে ও সেক চাইডে উঠব এইসা এনেকা হয় আৰু অলপ লাগিব নেকি হ'ব 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 অ দে দে ক্যামেরা উল্টাইস না তুই চিকন না কর আঠারো যাব বে